বহুত দিনৰ মূৰত মস্ত তেৰতেৰীয়া ৰ'দ দিছে একদম কাপোৰ কানি জমা লাগি আছে কাপোৰ বিলাক ধুব ভাল হৈছে আৰু এইফালে আমাৰ ধনৰো এবাৰ মস্ত কোচ খাই আহিছে গৰমত থাকিব পৰা নাই তাৰপিছতে আৰু ৰাখিছো তিতা কেৰেলা সৰু সৰু তিতা কেৰেলা খিনি আলু দি ভাজিম দুপৰীয়া বাবাৰ চাগে খঙে উঠিব তিতা কেৰেলা ৰাখাৰ কাৰণে তিতা কেৰেলাটো মই কিন্তু তামাম ভাল পাওঁ খাই বাবাই বেয়া পালেও আলু বেছিকে দি তিতা কেৰেলা কমকে দি সেনেকে ভাজি দিম খৰখৰীয়া কৰি খাবই লাগিব বেলেগ যিহেতু নবনালেতো তিতা কেৰেলা খাব লাগিব উপায় নাই তাৰ খুৱাই দিম আৰু কাপোৰ ধুব আছে ৰাতিপুৱা গা ধুলো কাপোৰ চাপোৰ এইবিলাক থৈ ইমান এটা মানে ধ্যান নিদিলো আৰু কাপোৰ চাপোৰ মই এইবিলাক কাপোৰ ধুই থাকিলে কিবা কৰি থাকিলে বহুত দেৰি হৈ যায় আৰু ৰ'দো ভালকে দিয়া নাছিলে এতিয়া ৰ'দটো ওলাল যেতিয়া কাপোৰখিনি ধুব পাৰিম টাইম চাই লাভ নাই এতিয়া যেতিয়া ৰ'দ দিয়ে তেতিয়া কাপোৰ কানি ধুই দিলে কাপোৰ বিলাক কমি থাকিব নহলে কাপোৰ বহুত জাম লাগি যায় কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে পাত্তাই নাই এতিয়া ৰ'দ দিছে যেতিয়া এতিয়া কাপোৰ ধুই দিম মই আৰু যেতিয়া শুকাব এতিয়া অলপ শুকাব কালি অলপ শুকাব সেনেকে শুকাই থাকিব যেতিয়া শুকাব মোৰ কাম মই কৰি দিম আৰু আমাৰ সূৰ্য দেৱতাৰ কাম সূৰ্য দেৱতাই কৰি থাকিব আৰু যি ইচ্ছা যি মৰ্জি শাকবিলাক খাবহে ভাল এইবিলাক বাচা ধোৱা বহুত ভেজাল আৰু বালি থাকে এইবিলাক বালি থোৱা শাক কিজানি বালিতে ৰুইছিল নেকি বহুত বালি থাকে ধুতে এসোপামান পানী লাগে চাহখিনি খাই তিতা কেৰেলা খিনি কাটি চাটি লৈ ৰেডি কৰি কিনে দোকানখন বন্ধ কৰি ধাম ধুম কাপোৰ ধুবই নহলে আৰু ৰ'দ গুচি গলে বিপদ হব যাৰ যি কাম সেই কৰিলো আৰু সেইবুলি যাৰ যি কাম সেই কৰি থাকিব সেনেকে বুলি কিনে মই আৰু ৰাতি কাপোৰ ধুলে নহব না হয় নে নহয় টাইম আছে এটা টাইম চাইম নাই বুলি কৈছিলো মই তুমি ন হলেও দিয়কচোন আৰু ৰাতি কাপোৰ ধুম নেকি পটাপট কৰো আৰু মই এইখিনি তিতা কেৰেলা আলু কাটি ললো এইখিনি দিয়ে হৈ যাব আমাৰ দুটাৰ আৰু শাকখিনি ধুই লওঁগৈ কাপোৰ ধুম কিবা কৰিম দিনটো বকিলো বেছি বকা মানুহৰ কাম নাই বুলি কৈ যে সেয়ে হ'ল ইমান বকিলো পটাপট অমুক কৰো কাপোৰ ধুও হেন কৰো তেন কৰো কি হ'ল লাষ্টত এই কিস্তি এটা দিব আছিলে মানে লোনৰ কিস্তি এটা আহোতে আহিম আহি আছো অ ছাৰ আহিব নে এতিয়া আহি আছো গৈ আছো বাইদেউ অলপমান দেৰি হব সেনেকে কৰোতে 4টা বাজি গ'ল 4টা বজাৰ লগে লগে মই তাৰপিছতে এতিয়া কি কৰো 4টা বজাত কাপোৰ ধুম নেকি তাৰপিছত দোকান বন্ধ কৰিলো কৰি কিনে টোপনি মাৰি থাকিলো আঠা চাঠা টানি কিনে তাৰপিছত 5টা বজাত আহিছে নিব কাৰণে সেইকাৰণে মানে চব খেলি মেলি হৈ গল কালি ৰাতিপুৱা ধুই লম টেনচন নাই কি আছে আৰু কৰিলে হ'ল কাম আৰু এইফালে এটাৰ বেমাৰ লাগি গৈছে পুৰা চৰ্দি ফেচ মাৰি আছে আজি বেচাৰা যেনে তেনে স্কুল গৈছে আৰু যাব লাগিব এইকেইদিন যেনে তেনে হলেও কাৰণ এদিন বতাহ বৰষুণ ধুমুহা অহাৰ কাৰণে বহুত এবচেণ্ট হৈ গল আৰু এদিনটো জ্বৰ বুলি এবচেণ্ট হৈ গল আৰু এতিয়া এইখিনি চৰ্দি কাহ হওঁতে যদি এবচেণ্ট মাৰি থাকে বেয়া কথা হব সকলোকে সুপ্ৰভাত এয়া আমাৰ বাবা উঠি গল ৰাতিপুৱা স্কুল যাব বুলি ৰেডি হৈ আছে ব্ৰাছ কৰি আছে বাবাক স্কুল পঠিয়ালো আৰু হাজবেণ্ডো কামত গল আৰু এইফালে বগা পাই লৈ আহিছে চব্জি পিয়াজৰ পাত নিজে জুখি ললো সি চাহ খাই থকাৰ কাৰণে আৰু কচু অলপ ৰাখিম কচু আৰু পিয়াজৰ পাত ললো আৰু এইফালে আমাৰ বগা পাই গান গাই আছে তই এইফালে চাই কিনে এটা গান গাই দিয়া চব্জি এবাৰ বাদ দিব গায় খব এবাৰ ভণ্টি পান লাগিব দিয়ক 3 মুঠা বন্ধ কৰি দিবি সেইফালৰ পৰা আহিলো এতিয়া এইফালৰ পৰা যাম মোবাইলত চাৰ্জ দিবা মই এতিয়া সেনেকে থাকিলে কি হব ৰাতিপুৱাৰ পৰা এফালে এবাৰ সেইফালে এবাৰ নুখলো এক খোপা কাম আছে মোৰ আজি এক মহা কাম আছে
বাপৰে বাপ ইমান কাষ্টমাৰ খোৱাও শান্তি নাই দোকানো বন্ধ এফালে দোকান খুলি বহি থাকিলে 500 টকা এটা ভিৰ হোৱা মুস্কিল এটা দোকান বন্ধ কাষ্টমাৰ আহি থাকে চাহ অলপ বেছিকে বনাই লৈছো পেট ভৰাকে খিনি মানে বনচন খাই লওঁ এতিয়া বঢ়িয়াকে মই আজি কিন্তু একদম কাপোৰ ধুব লাগিব ৰ'দ সাংঘাতিক ৰ'দ দিছে যিয়ে নহওক এতিয়া কাপোৰখিনি ধুই লওঁ পটাপট আৰু বৰষুণ দি কিনে এয়া অৱস্থা পানী জমা লাগি কিনে আৰু এনেকুৱা হৈ থাকে এইবিলাক মাথাত লৈ কিনে লাভ নাই ৰ'দ দিলে শুকাব বৰষুণ দিলে আকৌ পানী হ'ব আৰু বোকা হ'ব আৰু ৰ'দ দিব আৰু শুকাব এইবিলাক প্ৰচেছ চলিয়ে থাকিব এইবিলাক টেনচন লৈ কিনে মাথাত লৈ কিনে লাভ নাই বাকি যিয়ে নহওক এতিয়া কাপোৰ ধুওঁ আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে কমেন্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰো বাই বাই